আমাৰ গৈ আছে গাড়ী আৰু তামাম লাইন দেখোনে গৈ আছে আমাৰ গৈ আছে বন্ধুসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু গান এটা শ্বুটিঙত গৈ আছোঁ কিন্তু ভিউটো চাওক কিমান ধুনীয়া এটা বলক অকণমান আগলৈ যাওঁ আগলৈ গৈ গোটেইখিনি দেখাই গৈ থাকোঁ এইটো চাওক এইটো এইফালে চাওক এইফালে এওঁলোক গৈ আছে খোজকাঢ়ি এইফালে আৰু এজন আমাৰ দাদা আহি আছে এইফালে অলপ লাহেকৈ আহিছে তেনেকুৱা অভিজ্ঞতা নাই যোৱা এইফালে দেখিছে নাই এইফালে ৰঙা চোলা পিন্ধি গৈছে এজনে ক'লা পিন্ধি গৈছে এজনে গুলপীয়া পিন্ধি গৈছে চকুৰ আগত ক্ৰমাৎ নিঃশেষ হৈ আহিছে কেতিয়াবা কোনোবা অদৃশ্য ৰাজনৈতিক সাঁতোৰাত কেতিয়াবা দেশী বিদেশী চোৰাং চিকাৰীৰ জিঘাংসাৰ বলি হৈছে এই অৰণ্যৰে অতন্দ্ৰ পহৰী আমি এই অৰণ্যখনেই আমাৰ বাবে প্ৰেম ভালপোৱা আবেগ আমি কবিতা লিখোঁ অৰণ্যখনৰ লগত নিবিড় প্ৰেম কৰোঁ আৰু সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি জিঘাংসাৰ হাতোৰাবোৰৰ পৰা অৰণ্যখনক ৰক্ষা কৰোঁ ভাবিছোঁ মাথো মই মোৰে পোনাতি সপোনতে আহে যে মাৰক ফাঁকি দি মোৰে ককাই ভাবিলে উপায় নাই মানৱ ৰূপী দানৱৰ কি যে অন্যায় এই সংসাৰতো ভাবোতা যে কোনো নাই এদিন প্ৰত্যেকেই নিস্বাৰ্থভাৱে অৰণ্যখনক ভাল পাব ইয়াক বিচাৰিব ৰক্ষণাবেক্ষণ দিব দিন যায় ৰাতি আহে কিন্তু মোৰ প্ৰহৰী অনাদি 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 অনাদি
আৰু এটা কথা, আমাৰ অহা 8 জুলাইত এখন ছবি আহি আছে আৰু ছবিখনৰ নাম হৈছে চন্দ্ৰ সূৰ্য আদি। আৰু ছবিখন আপোনাৰ অসমৰ কেইবাটাও হলত ছবিখন মুক্তি পাব। 8 জুলাইত পাব ছবিখন, আপোনালোকে সকলোৱে ছবিখন চাব। আৰু আমাৰ অফিচিয়েল যিটো ট্ৰেইলাৰটো মই মোৰ চেনেলৰ তলতে দি দিম, লিংকটো আপোনালোকে চাব পাৰিব। আৰু ছবিখনত বহুত মানে নতুন পুৰণা বহুত শিল্পী আছে। আৰু যিহেতু এখন ছবিখন আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়লৈ ছবিখন নিৰ্মাণ কৰা হৈছে, আপোনালোকে ছবিখন চাব। আৰু কিন্তু নাপাহৰিব 8 জুলাইত ছবিখন মুক্তি হ'ব। ছবিঘৰত লাহে লাহে গৈ আছোঁ। আৰু ছবিখনৰ পৰিচালক ৰমেন গগৈ, চিত্ৰনৃত্য সংলাপ গোটেইখিনি। আৰু আমাৰ ছবিখনৰ সম্পাদনা কৰিছে, কেমেৰা কৰিছে নাছিৰুল হুছেইন। আমি ছবি দুটা বুলি কওঁ। আৰু বেছি দূৰ নহয় ছবিখন আপোনালোকৰ আমাৰ ওচৰে হামগুৰি এটা সৰু ঠাইৰ পৰা ছবিখন নিৰ্মাণ কৰা হৈছে। আপোনালোকে ছবিখনৰ মৰম দিব। আৰু ময়ো আছোঁ অলপ সৰু চাই কেৰেক্টাৰ এটা কৰিছোঁ। আৰু তেনেকুৱা মানে ইমান অভিজ্ঞতা নাই ছবিখন কৰাৰ আগত তেনেকৈ কাম কৰা নাই, এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। আৰু ভুল ৰৈ যাব পাৰে, আপোনালোকে ক্ষমা কৰিব ভুলবিলাক। পিছে নাই কিমান ধুনীয়া এটা ভিউ এইফালে। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুত দিনৰ পাছত ভিডিঅ'বিলাক আপলোড কৰিছোঁ। অকণমান অলপ ব্যস্ততা আছিলোঁ কামত, সেইবাবে একো এটা চেনেলত আপডেট দিব পৰা নাই। বহুত দিনৰ পাছত আপডেট দিছোঁ। আৰু অলপ আগলৈ যাওঁ, চবকে দেখাই যাওঁ কোন কি কৰিছে। ব'লক, আছে নেহাল্লা আছে, চব আছে, গোটেইখিনি আহিছে এইফালে। এতিয়া মই আছোঁ তিৰুত, এইফালে দেখিছে এইবোৰ তামোল চামোল চব আছে। আৰু এতিয়া মই গৈ আছোঁ কঁঠাল আনিবলৈ, মানে বিশেষ বেলেগ এটা কামত আহিছিলোঁ। তাৰপৰা কঁঠাল পালোঁ, কঁঠালকে লৈ যাওঁ বুলি ভাবিলোঁ। ইয়াৰ পৰা এইবোৰ দেখিছে, এইটো কঁঠাল বহুত আছে ইয়াত। আমাৰ বাসন্তী লৈছোঁ, ফ্ৰীতে পাইছোঁ আজি। এখেতে দিছে দেই, এইফালে আমাক আজি কঁঠাল দি পঠিয়াইছে আমাৰ তালৈ। আব্দুলত আহিব। ছবিখন যিহেতু কাজিৰঙা গড়ৰ ওপৰত নিৰ্মাণ কৰা হৈছে, তো ছবিখন চাব সকলোৱে। এতিয়া চাহ খাই লওঁ, ধোঁৱা বলি আছে দেখি আছে আপোনালোকে। তো আজি ভিডিঅ' ইমানখিনিয়েই, আৰু আকৌ কম দিনৰ ভিতৰত আকৌ আপডেট দিম। তো আজিলৈ আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো, আৰু চিনেমাখন চাব। ভিডিঅ' ইমানখিনিয়ে, বাই বাই।